মটকা হ'ব কি আছে ৰস কোনে কি খাবি 5 টকা খাও আছে 5 টকা 2 টকা দি আছে এই 5 টকীয়া আৰু 2 টকীয়া খোৱা মানুহ ইজনে সিজন ঠিকে আছে বাকি তো মাল নাই দে দে আৰু পিছাবনে বাকি 40 টাকা এইটো নাম মটকা হয় নেকি তুমি খাই আছা 40 টকা হয় নেকি আমি এইটোৱে খাইছোঁ আৰু 10 টকীয়া বৰফটো খাইছোঁ বৰফ গৰম বহুত এদিন পালোঁ ফুৰিব আহিলোঁ আজি এইবিলাক আছে লগত আইডি পোষ্ট দি আছে ফটো মাৰিব